নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ'লৈ বুলি বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ ভিডিঅ' আগবঢ়াইছো আৰু আজি আমাৰ শেষৰটো পৰীক্ষা আছিল 6 এমৰ হাই মই হেলমেট পিন্ধি আছো এতিয়া যাবলৈ সাজু আৰু তাৰপিছত ঘৰত গৈ এতিয়া হতা আনিবাতি কাপোৰ ধুনা এক্সাম দি আহি একেবাৰে ভিডিঅ' কৰিছো যাওঁতে যেহেতু কৰিবলৈ সময় নাথাকে আৰু আমি ওলাই আহি এতিয়া প্ৰেছত অলপ কাম আছিলে আমাৰ তাকে কৰি লৈ এতিয়া আমি আজি যেহেতু এক্সামৰ শেষ সেই বুলি অলপ মনটো বেয়া লাগি আছে হলেও প্ৰজেক্টৰ কাম আছে বাৰু অলপ এদিন আহিব লাগিব কলেজ আকৌ হলেও কলেজৰ লাইফটো যেহেতু শেষেই হৈ গ'ল অলপমান বেয়া লাগিছে আৰু আমি ইয়াতে এতিয়া ভাত খাবলৈ বুলি আহিলো আমি ভতুৱা দি ৰাইজ আচলতে সেইটো কাৰণে আমি ইয়াতে ভাত খাই মেলি আহি বজাৰ চজাৰ কৰি ল'লো অলপ আৰু শেষৰ যেহেতু আজি অলপ মনটো অলপ উকা লাগি আছে অলপ সকলোৱে নিজৰ পথত আগবাঢ়িব সকলোৰে ভাল হওক তাৰে আশা কৰিলোঁ ইয়াতে ভাত খোৱা মেলা হৈ গ'ল আমাৰ আৰু তাৰ পৰা ওলাই আহিছোঁ এতিয়া টাউনত অলপ কিবা কিবি বজাৰ কৰি ল'লোঁ আৰু কি দেই ৰাইজ আমি পৰীক্ষাৰ শেষ বুলিও আজি বজাৰ কৰিব আহিছোঁ আজিও মনতেই আছে সেই প্ৰথম কলেজ অহা দিনটো আৰু 3 বছৰ সময় কেনেকৈ গ'লগৈ চকুৰ আগতে ধৰিবকৈ নোৱাৰিলোঁ এতিয়াৰ পৰা সকলোৰে পথ সলনি হ'ব সকলোৰে সপোনৰ দিশে আগুৱাই যাব সকলোৰে সপোনবোৰ পূৰণ হওক তাৰে আশা কৰিলোঁ আজিৰ ভিডিঅ'টোত ইমানেই সকলোকে নতুন ভিডিঅ'ৰ জৰিয়তে লগ পাম আজিলৈ এৰিছোঁ।